हेलो दोस्तों वेलकम बैक टू माय एम डिडास और मी डिडास चेनेলত आपनालोকক स्वागतम जनाइছো मोर अन्य এটা ভিডিঅ'লৈ গাইস আজি মানে পুৰা ধামাকা হৈছে ভিডিঅ'টো চাই থাকক পুৰা হেইখনলৈকে আৰু বতৰটো চাওক ইমান ধুনীয়া বতৰ বেছি গৰমো নহয় বেছি ঠাণ্ডাও নহয় তো ভিডিঅ'টো চাই থাকক পুৰা সো গাইস আজি না বতৰটো একেবাৰে ধুনীয়া বতৰ কাৰণ চাওক পুৰা মানে সেউজীয়া হৈছে মেঘেৰে তো এইফালে পানী চানি খতমে হোৱা নাই তো এতিয়া মানে আমি দোকানত যাই আছো আৰু দোকান এখন দেখাম আপোনালোকক কি দোকান কি হেৰি ভিডিঅ'টো চাই থাকক শেষলৈকে দেখা পাব আৰু ইফালে মই মানে আমাৰ দোকানৰ কাৰণে সব ৰেডি কৰি লৈছো নাস্তা চাস্তা মানে দি দিব লাগে দোকানত তো লৈ লৈছো হাতত আৰু মোৰ কাষেদি এখন দোকান আছে তো আমাৰ দাদাৰ দোকান এখন তো চাই থাকিব সেইখন দোকানত যাম ভিডিঅ'টো পুৰা ধামাকা হ'ব আৰু ইফালে যিবোৰ খাল সাইডত মানে খাল চাল দেখিছে সেইবোৰ হৈছে আমাৰ বৰশী বাটাৰ টাইম আৰু আমি মানে বৰশী বাটি তাৰ পৰা মাছ খাই থাকো তো ভিডিঅ'টো বহুত ভাল হৈছে মানে ইন্টাৰেষ্টিং হৈছে তো চাই থাকো আগলৈকে তো মই মানে এতিয়া সিধা দোকানত বস্তু দি আপোনালোকক লগ পাই আছো সিধা দাদাৰ দোকানত তো বলক কি পায় কি নাপায় আপোনালোকক দেখাই আছো সো গাইস দোকানখন দেখিলে এইফালে এখন দোকান আছে চাওক এখন তো এইফালে আমাৰ আছে দীপক দা এখনে দোকান বঢ়িয়া কৰি দীপক দা হাই বুলি কোৱা হাই তো ৰাস্তাৰ পৰা কৈ আহিছিলোঁ দোকান এখন দেখাম আৰু আমাৰ দোকানখন সেইফালে চাহৰ এইখন দেখাই পাইছে তো দোকানৰ পৰা এতিয়া ভিজাই দি ঘৰত কিবা আনিছে বোলে তাকে বনাওঁ আৰু বনাই কিনে বঢ়িয়া কৰি দেখা পাব আৰু পথাৰত আজি ভিউটো দেখাম আপোনালোকক বঢ়িয়া কৰি মোৰ তাত ভিডিঅ' আছে তো আজি পথাৰৰ ভিউটো আৰু এখন দোকানৰ বঢ়িয়া কৰি ভিডিঅ'টো কিমান বস্তু দেখাম আপোনালোকক দেখালে শেষ নহ'ব ইয়াতে তো অলপমান যি পাৰোঁ দেখাই দিলোঁ চাওক যি লাগে ইয়াতে চব বস্তু পাই যাব একবাৰ তামোলপুৰত আহিলে চাপি যাব চেণ্ডেল জোতা কাপোৰ কানি চব আদি যিমান আৰু নতুন কৰি ইফালে এখন দোকান খুলিছে চব আছে মানে আপোনালোকক ইয়াতে আহিলে ফিৰি যাব নালাগে চব পাই যাব টেনশ্যন নকৰিব যদি তামোলপুৰৰ কচুকটাত আহে তো কচুকটাত আহিলে এইখিনিতে দোকানখন দেখাই পাব তো পাই যাব তো যেতিয়া কচুকটা দি আহিব গণেশ মন্দিৰটো পাৰ হয় দোকানখনৰ নাম পাব তেখেতে কৈ দিব হাই দোকানখনৰ নাম হ'ল প্ৰজ্ঞা মিনি মাৰ্ট আপোনালোকে আহিলে এবাৰ নিশ্চয় সোমাব ইয়াতে হাৰ্ডৱেৰৰ যিখিনি ডেইলি ইউজৰ বস্তু লগতে কছমেটিক আৰু গেলামালৰ গোটেইখিনি বস্তু ইয়াতে পোৱা যায় ষ্টেচনাৰী কুৰ্তা জোতা ৰখা নাই বাৰু চেণ্ডেল যিখিনি বস্তু আপোনাৰ ডেইলি ইউজৰ কাৰণে ব্যৱহাৰ হয় সেইখিনি বস্তু মোটামুটি ইয়াতে আপোনাৰ উপলব্ধ হ'ব তো জানিলে আপোনালোকে তো ইয়াতে আহিব এবাৰ চাপি যাব ভাল কৰি লৈ যাব তো এতিয়া ঘৰত যায় কিনে সো গাইস পথাৰৰ ভিউটো চালে আপোনালোকে তো দোকানৰ ভিডিঅ'টো চালে তামাম গৰম দিছে চাওক না ইমান ৰ'দ তো মই দোকানৰ তেনেকৈ একো ভিডিঅ' দিয়া নাই এইটো মোৰ ফাৰ্ষ্ট টাইম ভিডিঅ' দোকানত তো ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু কাষত থকা লাল কালাৰৰ ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব তাকে আমি দিয়া ভিডিঅ'বোৰ আপোনালোকৰ তাত পুতুক কৰি যায় পায় আৰু গৰম বুলি কোৱাৰ লগে লগে পূৰা ফাটাই দিছে দিলে একেবাৰে দিব নিদিলে একেবাৰে নিদিয়ে পূৰা গাঁও চাও অতে পূৰা ভাহাই নিব বৰষুণ দিলে আৰু ৰ'দ দিলে পূৰা কটি মূৰে শুকাই কিনে এৰি দিব তো কি ক'ব দেই আৰু দি থাক